ল'ৰা পৰীক্ষা দিবলৈ আহি বহি আছোঁ গাড়ীৰ ভিতৰত অকলে ছুটি হ'ল চাগে, আহি পোৱাহি নাই। আৰু মোৰ একদম আমনি লাগিছে ৰখি আগৰ ভিডিঅ' এটা বনাই থোৱা আছে, তাকে আপলোড কৰোঁ বুলি মোৰ ডাঙৰ ছোৱালীজনীয়ে বনাই দিছিলে। বহুত দিনেই হ'ল, মই খালি আপলোড কৰা এলাহত মানে থৈয়ে দিয়া আছে। সুন্দৰকৈ তাই পোলাও বনাব জানে, পোলাও বনোৱা ভিডিঅ' এটা তাকে আগবঢ়াইছোঁ এনেই থকাতকৈ এডিট কৰি। হেল্ল' এভৰিৱান, আপোনালোকে যদি ইজি ষ্টাইলত ভেজ পোলাও বনাও ভাবিছে তেন্তে এই ৰেচিপিটো আপোনালোকৰ বাবেই। মই ফাৰ্ষ্টতে প্লেটত চব বস্তু গোটাই লৈছোঁ, এনেকৈ বহুত সহজ হৈ পৰে। ফাৰ্ষ্টতে মই পিঁয়াজ এটা কাটি লৈছোঁ। পিঁয়াজ মই এটাই লৈছোঁ, আপোনালোকে দুটাও ল'ব পাৰে। তাৰপিছত মই আদা নহৰু এনেকৈ কাটি লৈছোঁ। মই পিছা নাই কাৰণ মোৰ ওচৰত খুন্দনা নাছিলে। তাৰপিছত আপোনালোকে মছলা উলিয়াই ল'বও পাৰে, উলিয়াই নল'লেও হয়, ডাইৰেক্টো আপোনালোকে দিব পাৰে নিজৰ সোৱাদ অনুসৰি। আৰু অলপ চেনি লৈ ল'ব। আৰু ভেজিছ আপোনালোকে চব্জি নিজৰ পচন্দৰ আপোনালোকে যিও এড কৰিব বিচাৰে আপোনালোকে এড কৰিব পাৰে। আৰু ছাইডতে মই তিয়াই থোৱা চাউল লৈ থৈছোঁ। আপোনালোকে চাউলখিনি কমেও আধা ঘণ্টা নহ'লে 5-10 মিনিটৰ কাৰণে তিয়াই থ'লেও হৈ যায়। তাৰ পাছত আপোনালোকে কুকাৰটোত অলপ ঘিউ লৈ ল'ব। এইটো অপশ্যনেল হয়, আপোনালোকে ঘিউ দিব পাৰে, আপোনালোকে ৰিফাইন তেলো ইউজ কৰিব পাৰে। মই ঘিউ ভাল পাওঁ কাৰণে মই ঘিউ দিলোঁ। আৰু ঘিউটোত অকণমান চেনি দি দিব, যিটো চেনি আমি লৈ থৈছিলোঁ সেই চেনিটো দি দিব আৰু ব্ৰাউন কালাৰ হোৱালৈকে হিলাই থাকিব। তাৰ পাছত যিও কাটি থোৱা পিঁয়াজ আদা নহৰু আছিলে আমি দি দিম আৰু লাইট ব্ৰাউন হোৱালৈকে অলপ হিলাই থাকিব। তাৰ পাছত আমাৰ ওচৰত যিমানো কাটি থোৱা ভেজিছ আছিলে আমি দি দিম। আৰু ভেজিছখিনি আপুনি বেছি দেৰি সিজিবলৈ থ'ব নালাগে, 1 মিনিটমান থ'লেই হৈ যাব। চব্জিখিনি অলপ সিজি যোৱা পাছত আমি যিটো তিয়াই থৈছিলোঁ ৰাইচখিনি আমি দি দিম। ৰাইচখিনি দিয়াৰ পাছত ভালকৈ ৰাইচখিনি মিক্স কৰি ল'ব। তাৰ পাছত আমি যিমানো মছলা লৈ লৈছিলোঁ মছলা আপোনালোকে দি ল'ব। মছলা নিজৰ টেষ্টৰ হিচাপত দিব পাৰে, মই বহুত কমেই মছলা ইউজ কৰিছোঁ। আৰু মছলাখিনি ভালকেনে মিক্স কৰি ল'ব। মিক্স কৰাৰ পাছত আপুনি দেখিব যে লাইট ব্ৰাউন কালাৰ ধুনীয়া কালাৰ এটা ওলাই আহিব। মই আপোনাৰ ৰাইচখিনিত চয়া চচো ইউজ কৰি দিছোঁ। এইটো একদমেই অপশ্যনেল হয়, আপোনালোকে চয়া চচ দিবও পাৰে, চয়া চচ নিদিলেও হয়। চয়া চচ দিলে আপোনাৰ মিঠা আৰু নিমখৰ যিটো বেলেঞ্চ হয় সেইটো ধুনীয়াকৈ হৈ যায় আৰু এটা ধুনীয়া কালাৰ আহি যায়। চব ভালদৰে মিক্স কৰাৰ পাছত লাষ্টত অলপ পানী দি দিব, বেছি নহয় একদমেই অলপ পানী দি দিব। আৰু